মঞ্চত ধুনীয়াকৈ উপস্থাপন কৰিছে তাৰ বিষয়ে শুভেচ্ছামূলক বাৰ্তাটো বুলি দিব। নাই, খুবেই ভাল লাগিল কোকৰাঝাৰত আহি। আজি কোকৰাঝাৰ ৬৭ বছৰ সম্পূৰ্ণ কৰিলে ইয়াত মানে যিটো ৰঙালী বিহু উদযাপন কৰি আহি আছিলে, আৰু আজি চব কোকৰাঝাৰ অঞ্চলৰ মানুহে একগোট হৈ পেলাই ইয়াত ধুনীয়াকৈ এই উৎসৱত মানে ভাগ লৈছে। মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। মোক আমন্ত্ৰণ জনাইছিলে হিচাপে আহি পালোঁ, ভালেই লাগিল ইমান দিনৰ পিছত বিহুৰ নামত চবকে লগ পোৱাৰ কাৰণে। আৰু মই আশা ৰাখোঁ ঈশ্বৰে আমাক সদায় যেন এনেকুৱাই ৰাখে। এয়া বিহু আমাৰ অসমীয়া জাতিৰ এটা সংস্কৃতি আৰু পৰম্পৰাগতভাৱে সেইটো পালন কৰি আহি আছে আগৰ পৰাই। গতিকে বৰ্তমান সময়তে আমি চবে পালন কৰিব লাগে। আৰু আজি কোকৰাঝাৰত এইটো ধুনীয়াকৈ কিছুমান মানে বিশিষ্ট ব্যক্তিসকলে উদ্যোগ লৈ যি ধৰণে মানে ইয়াত মানে পাতিছে, তাক সঁচাকৈ মানে ধন্যবাদ দিব লাগিব। বিহু আমাৰ কাৰণে যিটো এইটো কোকৰাঝাৰ হয় এটা মিলন ভূমি হয়, বড়ো হওক বড়ো হওক হয়। বাৰ্তা কি? নাই, বাৰ্তাটো কি আৰু সদায় মিলি থাকিব লাগে। বিহুৰ সময়ত যেনেকৈ আমি এজনে আনজনৰ প্ৰতি কিবা এটা সন্দেহ আছিল যদিও, বেয়া পোৱা আছিল যদিও, সেইবিলাক আমি বিহুত চব মানে বাদ দিওঁ। তাৰপিছত আমি চবে মিলি যাওঁ, গাঁৱে গাঁৱে আমি চবে যেতিয়া বিহু নাচিব যায় ঘৰে ঘৰে, প্ৰত্যেকটা পৰিয়ালৰ ঘৰতে যায়, গাঁৱৰ মানুহ চব এক হয়, একেলগে মানে খানা খায়। সেয়া হ'ল আমাৰ সংস্কৃতি, যে সমাজত আমি চবকে সমান মৰ্যাদা, দুখীয়াই হওক ধনীয়াই হওক, মানে ধনীয়ে হওক, চবৰ ঘৰতে বিহু মাৰিব, চবৰ পৰাই যি দিয়ে তাক ল'ব, আৰু চবকে লৈ পেলাই সমানভাৱে একেলগে মানে এসাঁজ খাব। সেইটো হ'ল আমাৰ সংস্কৃতি। গতিকে সেই বিহুটোৱে আমাৰ অসমীয়া সমাজত নিজৰ মাজত ভাল পোৱা, নিজৰ মাজত মিলন, নিজৰ মাজত একতা, সামাজিকভাৱে মানে যিটো সমাজখন আমি মানে কি কয় শক্তিশালী কৰি অটুট ৰাখোঁ, তো সেইবোৰ আমাৰ এই উৎসৱৰ জৰিয়তে হৈ যায়। গতিকে এয়া ভাল সংস্কৃতি আমাৰ পূৰ্বপুৰুষসকলে কৰি আহিছে, আৰু এয়া বৈজ্ঞানিক বতৰৰ লগত সম্পৰ্ক। গতিকে সেয়া আমি নতুন প্ৰজন্মও এইটো পালন কৰিব লাগে চবেই ভালদৰে।